Hello বন্ধুসকল, গুড মর্নিং। গ্যাসৰ দাম বেছি কাৰণে আমি চৌকাত গৰম পানী কৰোঁ আৰু গৰম পানী কৰিলে সেই চৌকাৰ পানীৰে গ্যাসত নি পটকে ভাতকেইটা বহাই দিওঁ। আজি মই কচু শাক বনাম। তো এনেকৈ কচু শাক কোনে কোনে খাইছে এয়া চাওক। আমি ডাঙৰ ডাঙৰ কচুখিনি কাটি লৈ আহিছোঁ আৰু কাটি আনি ইয়াত চাক চাক কৰি পেলাই চৌকাত দি দিছোঁ। কচুটো খাব লাগে, যথেষ্ট পৰিমাণে আইৰণ থাকে প্লাছ কেলছিয়াম থাকে। তো কচুটো খাব লাগে। আপোনালোকে কোনে কোনে এনেকৈ কচু খাই জনাব। মই কিন্তু কচু খুব ভাল পাওঁ খাবলৈ। তো এনেকৈ খাওঁ মই কচুখিনি। প্ৰথমতে কেৰাহীত কচুখিনি কাটি লৈছোঁ, ভালকৈ ধুই লৈছোঁ। তাৰপিছত ধোৱাৰ পিছত কেৰাহী বহাই দিলোঁ। এই কচুখিনি এতিয়া অলপ পানী ঢালি দিছোঁ। মানে বুজি পাইছে চাগে, মই কচুৰ জোল বনাই দিম। এতিয়া কচুৰ থুৰৰ জোল বনাই দিম। অকণমান নিমখ দি দিছোঁ পটকে যাতে বস্তুটো সিজি যায়। তাৰ কাৰণে যাৰ যাৰ আইৰণৰ প্ৰব্লেম আছে তেওঁলোকে এনেদৰে কচুবিলাক খাব পাৰে। এইটো মোৰ খুব মৰমৰ চৌকা, মই নিজে ইয়াতে বনাইছোঁ। চৌকাত জুই জ্বলোৱা, চৌকাত ভাত বনোৱা খোৱা হেৰিটোৱে বেলেগ হয়। যদিও বা ঠাণ্ডা দিনটো গৈছে, তথাপি কিন্তু আমি গেছৰ চৌকাতে বনাওঁ। ইছলাম ধৰ্মাৱলম্বী সকলো লোকলৈকে ঈদ মুবাৰক। আৰু আগন্তুক আমাৰ ৰঙালী বিহু আহি আছে। ৰঙালী বিহু আহি পালে মোৰ যিহেতু গাটো ইমান ভাল নহয়, তো পিঠা পনা ইমানকৈ নবনাওঁ। চৌকাৰ খাদ্যবিলাক খাব লাগে, চৌকাৰ খাদ্য খুব ভাল হয়। ইফালে গেছত ভাত বহাইছোঁ। এই আমাৰ মাইনা কি কৰিছা? আমাৰ মাইনা আইচক্ৰীম বনাইছে। আইচক্ৰীম দেখাই দিয়া, দেখাই দিয়া। এই আমাৰ মইনাই আইচক্ৰীম বনাইছে। চাওক, এয়া চাওক কি ধুনীয়া আইচক্ৰীম বনাইছে। পলিথিনেৰে মেৰিয়াই ভিতৰত চামুচ দিছে। ধুনীয়া হৈছে মা। অঁ, ভাঙি গ'ল। উঠোৱা। মই কচুত বুট দিবলৈ থৈছিলোঁ, বুটকেইটা দিবলৈ পাহৰিলোৱে।
বস্তু অনা নাই